নমস্কাৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ লৈ মই হাছিম আলী আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আজিৰ ভিডিঅ'টোত আমি ইংৰাজী ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম সেই বিষয়টো হৈছে আৰ্টিকল বহুৱাৰ ক্ষেত্ৰত আমাৰ প্ৰায় খেলিমেলি দেখা যায় আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন পৰীক্ষাসমূহত কেতিয়াবা এৰ ঠাইত এন এনৰ ঠাইত এৰ ঠাইত ডি এনে ধৰণে লিখা দেখা যায় গতিকে আজিৰ ভিডিঅ'টো আমি বিশেষকৈ ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম আশা কৰো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰ্টিকলে এটা বস্তুক নিৰ্ণয় কৰে অৰ্থাৎ এটা বস্তুক বুজাবলৈ আৰ্টিকল ব্যৱহাৰ কৰা হয় আৰ্টিকল দুই প্ৰকাৰৰ নাম্বাৰ 1 ইনডেফিনিট আৰ্টিকল আৰু নাম্বাৰ 2 ডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকল এ আৰু এন এ আৰু এন এই দুটাক ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয় আৰু ডিক ডেফিনিট আৰ্টিকল বুলি কোৱা হয় এ আৰু এনক ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয় আৰু ডিক ডেফিনিট আৰ্টিকল বুলি কোৱা হয় এতিয়া আমি এই ভিডিঅ'টোত আলোচনা কৰিম ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰৰ প্ৰথমতে আমি পাম যে সাধাৰণতে ভাৱেলৰ আগত এন বহে আৰু কনসনেন্টৰ আগত এ বহে ভাৱেল সাউনৰ আগত এন বহে আৰু কনসনেন্ট সাউনৰ আগত এ বহে ফৰ এক্সাম্পল the boy is eating this apple এই খালি ঠাইৰ পিছৰ শব্দটোৰ প্ৰথম আখৰটো এ ভাৱেল আৰু ইয়াৰ উচ্চাৰণ কি হৈছে এপল অৰ্থাৎ ভাৱেল সাউন হৈছে গতিকে ইয়াত এন বহিব নেক্সট নাম্বাৰ he bought this umbrella yesterday খালি ঠাইৰ পিছৰ শব্দটোৰ প্ৰথম আখৰ হৈছে ইউ এটা ভাৱেল আৰু ইয়াৰ প্ৰনাউন্সিয়েচন হৈছে ইয়াৰ সাউন্ড কি হৈছে আ অৰ্থাৎ ভাৱেল সাউন্ড হৈছে সেই কাৰণে ইয়াত কি বহিছে এন বহিছে নেক্সট নাম্বাৰ I saw this aeroplane flying in the sky aeroplane এৰোপ্লেন শব্দটোৰ প্ৰথম আখৰটো হৈছে এ ভাৱেল আৰু ইয়াৰ সাউন্ড কি হৈছে ভাৱেল সাউন্ড হৈছে এই কাৰণে ইয়াত এন বহিব নেক্সট নাম্বাৰ she has gifted me this pen পেন শব্দৰ প্ৰথম আখৰ কনসনেন্ট আৰু প্ৰনাউন্সিয়েচন কৰিলেও কি সাউন্ড হয় প্ৰথমতে প উচ্চাৰণ হৈছে অৰ্থাৎ কনসনেন্ট সাউন্ড হোৱাৰ কাৰণে ইয়াত এ বহিব নেক্সট father gave him this dictionary ডিকশনাৰী শব্দটোৰ প্ৰথম আখৰ ডি কনসনেন্ট আৰু ডিকশনাৰী শব্দটো যেতিয়া আমি উচ্চাৰণ কৰিম প্ৰনাউন্সিয়েচন কৰিম তেতিয়া কি সাউন্ড হৈছে ইয়াত দ অৰ্থাৎ কনসনেন্ট সাউন্ড হোৱাৰ কাৰণে ইয়াত এ বহিব দুই নম্বৰ নিয়মত পাম যদি ভাৱেলৰ উচ্চাৰণ ইউ অথবা ওৰ দৰে হয় তেন্তে তাৰ আগত এ বহে ফৰ এক্সাম্পল there is this university in Guwahati এতিয়া এই খালি ঠাইৰ পিছৰ শব্দটো ইউনিভাৰ্সিটি ইউনিভাৰ্সিটিৰ প্ৰথম আখৰটো ইউ এটা ভাৱেল কিন্তু ইয়াৰ উচ্চাৰণ কি হৈছে ইউ হৈছে গতিকে আমি নিয়মত পাইছো যে যদি ভাৱেলৰ উচ্চাৰণ ইউ অথবা ওৰ দৰে হয় তেন্তে তাৰ আগত এ বহিব গতিকে ইয়াত ইউনিভাৰ্সিটিৰ প্ৰথম ইউ ভাৱেল কিন্তু ইয়াৰ উচ্চাৰণ ইউ হোৱাৰ কাৰণে ইয়াত এ বহিব নেক্সট I have only this 1 rupee note in my pocket মোৰ পকেটত মাত্ৰ এখন এটকীয়া নোট আছে ইয়াত খালি ঠাইৰ পিছৰ শব্দটো 1 এই 1 শব্দটোৰ প্ৰথম আখৰটো উ এটা ভাৱেল কিন্তু ভাৱেল হলেও কি হৈছে ইয়াৰ প্ৰনাউন্সিয়েচন কি হৈছে ওয়া হৈছে সেই কাৰণে ইয়াত এ বহিব নেক্সট ইংল্যান্ড ইজ দিস ইউৰোপিয়ান কান্ট্ৰি ইউৰোপিয়ানৰ প্ৰথম আখৰ ই এটা ভাৱেল কিন্তু ইয়াৰ প্ৰনাউন্সিয়েচন কি হৈছে ইউৰোপিয়ান অৰ্থাৎ ইয়াৰ প্ৰনাউন্সিয়েচন কি হৈছে ইউ উচ্চাৰণ হৈছে হোৱাৰ কাৰণে ইয়াত এ বহিব নেক্সট it was this unanimous decision ইয়াতো ইউ টু ভাৱেল কিন্তু ইয়াৰ প্ৰনাউন্সিয়েচন হৈছে
ইউনেনিমাছ অৰ্থাৎ ইউ আখৰৰ উচ্চাৰণ ইউ হোৱা কাৰণে ইয়াতো এ বহিব 3 নম্বৰ নিয়মত পাম যদি কনসনেন্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেন্তে তাৰ আগত এন বহে ফৰ এক্সাম্পল নাম্বাৰ এ মিস্টাৰ কলিতা ইজ দেছ MA and his brother is dash BA ইয়াত M তো এটা কনসনেন্ট কিন্তু ইয়াৰ যেতিয়া আমি প্ৰনাউন্সিয়েচন কৰিম তেতিয়া কি হ'ব প্ৰথমতে এ সাউন্ড হৈছে অৰ্থাৎ ভাৱেল সাউন্ড হৈছে M এ গতিকে ইয়াতে কি বহিব এন বহিব and his brother is dash BA BA এই বি টু কনসনেন্ট কিন্তু ইয়াৰ প্ৰনাউন্সিয়েচনো কনসনেন্ট সাউন্ডে হৈছে সেইকাৰণে ইয়াত কিন্তু এন নবহি এ বহিব নেক্সট ডক্টৰ ৰামদত্ত বুজৰ বৰুৱা was dash FRCS ইয়াত FRCS F টু কনসনেন্ট কিন্তু প্ৰনাউন্সিয়েচন কৰোতে কি হ'ব FRCS এই F আখৰটোৰ প্ৰথম সাউন্ড কি হ'ব এ অৰ্থাৎ ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াত কি হৈছে এন বহিব নেক্সট হি হ্যাজ বিল্ড দাস RCC বিল্ডিং R টু কনসনেন্ট কিন্তু প্ৰনাউন্সিয়েচনত RCC অৰ্থাৎ প্ৰথম সাউন্ড কি হৈছে আ ভাৱেল সাউন্ড হৈছে যদিও R টু কনসনেন্ট কিন্তু প্ৰনাউন্সিয়েচনত আ ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াত কি বহিব এন বহিব নেক্সট ডক্টৰ দাস ইজ দাস MBBS ইয়াতো M টু কনসনেন্ট কিন্তু pronunciationত কি হ'ব MBBS pronunciationত প্ৰথমতে এ ভাৱেল সাউন্ড হৈছে সেইকাৰণে ইয়াত এন বহিব নেক্সট ই নম্বৰ her father is dash DTU ইয়াতে ডি টু কনসনেন্ট আকৌ pronunciationত DTO ইয়াত কি হৈছে কনসনেন্ট সাউন্ডে হৈছে ডি টু কনসনেন্ট সাউন্ডো কনসনেন্ট হৈছে সেই কাৰণে ইয়াতে এনৰ হলনি এ বহিব তো 4 নম্বৰ নিয়মত পাম যদি শব্দৰ প্ৰথম আখৰটো সাইলেন্ট এইচ হয় তেন্তে তাৰ আগত এন বহে অৰ্থাৎ শব্দৰ প্ৰথম আখৰটো যদি সাইলেন্ট এইচ মিন্স যদি এইচৰ উচ্চাৰণ নহয় তেতিয়া হলে তাৰ আগত কি বহিব এন বহিব ফৰ এক্সাম্পল our principal sir is dash honest man এই খালি ঠাইৰ পিছৰ শব্দটোৰ প্ৰথম আখৰটো কি আছে এইচ আছে কিন্তু এইচ থাকিলেও এইচৰ উচ্চাৰণ হোৱা নাই আমি যেতিয়া শব্দটো প্ৰনাউন্সিয়েচন কৰো তেতিয়া কি হয় অনেষ্ট অৰ্থাৎ এইচৰ উচ্চাৰণ নহয় এইচৰ পিছত থকা ভাৱেলটোৰ উচ্চাৰণ হৈছে অৰ্থাৎ ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াত কি বহিব এন বহিব নেক্সট I have only dash hour to complete the work মোৰ কামটো সম্পূৰ্ণ কৰিবলৈ 1 ঘণ্টা সময় আছে অৰ্থাৎ আৱাৰ প্ৰথম আখৰ এই আৱাৰ শব্দটোৰ প্ৰথম আখৰ এইচ কিন্তু pronunciation কৰোতে কি হৈছে প্ৰথমতে এইচৰ উচ্চাৰণ নহয় ইয়াৰ পিছত থকা ভাৱেলটোৰ উচ্চাৰণ হৈছে গতিকে ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াত এন বহিব নেক্সট her father was this honorable judge of the supreme court তাইৰ দেউতাক সুপ্ৰিম কোৰ্টৰ এজন সন্মানীয় জাজ আছিল honorable অৰ্থাৎ ইয়াতো কি আছে খালি ঠাইৰ পিছৰ শব্দটোৰ প্ৰথম আখৰটো এইচ কনসনেন্ট কিন্তু এইচৰ উচ্চাৰণ হোৱা নাই ইয়াৰ পিছত থকা ভাৱেল উটোৰ উচ্চাৰণ হৈছে অৰ্থাৎ অ উচ্চাৰণ হৈছে ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াত এন বহিব ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ এই চাৰিটা নিয়ম মনত থাকিলে আমাৰ ইনডেফিনিট আৰ্টিকল এ আৰু এন বহুৱাৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ সমস্যা সৃষ্টি নহব পৰৱৰ্তী ভিডিঅ'ত আমি ডেফিনিট আৰ্টিকল ডিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম আটাইকে পুনৰ লগ পাম ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেন্ট বক্সত গৈ জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ষ্টাডি দৰ্পণ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনত ক্লিক কৰিব ধন্যবাদ জয় আই অসম